ধুনীয়া অকণমান আনকমন কালাৰ লৈছোঁ গম পাইছে সদায়নো এইখিনি ডাৰ্ক কালাৰ কিমান লগাম সেইকাৰণে ভাবিছোঁ কি অকণমান লাইট কালাৰ লগাওঁ যিহেতু গৰমৰ দিন আৰু মোৰ ড্ৰেছো অৰ্ডাৰ কৰি থোৱা আছে সেইকাৰণে তাৰ লগতে মিলাই কৰি কালাৰকেইটা অৰ্ডাৰ কৰিছোঁ ভাল লাগিছে অকণ জনাব দেই কেনেকুৱা লাগিছে লগাই মেলি মই দেখুৱাম আপোনালোকক আপোনালোক কেনেকৈ আছে বাৰু মোৰ কিন্তু বিৰাট ভাল আছে জানেনে আজি বহুত ভাল দিন আজি যিহেতু ভাইটিৰ ৰিজাল্ট দিছে আৰু জানে ৰিজাল্ট বুলি ক'লে মানেতো মনত পৰে ন ঘৰখনলৈ মোৰ ঘৰখনলৈ বহুত মনত পৰিছে আজি মা ভাইটি ভণ্টি চবলৈ মনত পৰি আছে কিন্তু মনটো ভাল লগা নাই যদিও ভাল লাগি আছে মানে ন তাৰ ৰিজাল্টটো ইমান মানে কষ্টৰ ফলত সি যে ভাল ৰিজাল্ট কৰিছে ৰিজাল্টটো কেনেকুৱা হ'ল আপোনালোকক জনাওঁ যিহেতু মই প্ৰতিটো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজিকালি সেইকাৰণে ভাবিছোঁ ৰিজাল্টটো যেতিয়া সি ভাল কৰিছে মই আপোনালোকৰ লগত শ্বেয়াৰ যেনেকুৱা হ'লে মই শ্বেয়াৰ কৰিলোঁহেঁতেন আপোনালোকক জনাওঁ যে ভাইটিৰ যেতিয়া পৰীক্ষা হৈ আছিলে তেতিয়া আমাৰ পাপা ঢুকাইছিলে মানে সি পৰীক্ষা দিয়াৰ ছেকেণ্ড ডে মানে প্ৰথম দিনাখন যেতিয়া সি প্ৰেক্টিকেল দিব যাব ন তাৰ আগদিনাখনে পাপা ঢুকাইছে ফেব্ৰুৱাৰী 5 তাৰিখে মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ মই তো ইমান এটা বেয়া পৰিস্থিতিত সি যে মানে হাই ছেকেণ্ডেৰী ৰিজাল্টটো ইমান ভাল কৰিছে মানে আমি মানে বহুত বেছি সুখী মানে ভাইটিক লৈ আমি বহুত প্ৰাউড ফিল কৰিছোঁ মানে সি কয় ভাল কৰিব বুলি কিন্তু হ'লেও মানে অকণমান ভয় লাগি থাকে ন কেনেকুৱা বা হ'ব কি হ'ব কিন্তু আজি সি ৰিজাল্টটো যেতিয়া ভাল কৰিছে মানে মনটো বহুত ভৰি আছে মানে কি ক'ম পাপা যেতিয়া থাকিলে কিমান মানে সুখী অনুভৱ কৰিহেঁতেন নহয় মা আজি মনটো চাগে কিমান মানে বেয়াও লাগিছে ন ভাল লাগিছে যদিও বেয়াও লাগিছে পাপা কথা ভাবি মেলি সি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাইছে আৰু দুটা লেটাৰ পাইছে সি আৰ্টছ ষ্ট্ৰীমৰ হয় জিঅ'গ্ৰাফী আৰু সি অল্টাৰনেটিভ ইংলিছৰ লেটাৰ পাইছে বহুত ভাল ভাইটিক তোমাৰ বহুত কংগ্ৰেচুলেশ্যনছ মানে তুমি যে ইমান ভাল ৰিজাল্ট কৰিছা আৰু নিজৰ ভাইটি বুলি কথাটো নকওঁ কিন্তু সি এজ এ মানে মানুহ হিচাপে সি বহুত শান্ত হয় যিসকলে তাক ওচৰৰ পৰা চিনি পায় সেইসকলে জানেই তাৰ কথা সি উদণ্ড স্বভাৱৰ নহয় মানুহটো বহুত মানে ঠাণ্ডা প্ৰকৃতিৰ হয় সি এইটো বয়সত ল'ৰা ছোৱালী কিছুমান থাকে ন মানে এটা বেলেগ কলেজ যোৱাৰ লগে লগে বা কিবা অলপ সলনি হৈ যায় কিন্তু মই আশা কৰিছোঁ তুমি যাতে সলনি নোহোৱা কেতিয়াও সদায় একেই হৈ থাকা মাৰ যাতে সাহস হৈ থাকা আমাৰ ঘৰখন ধৰি ৰাখিবলৈ তুমি চেষ্টা কৰা যাতে সদায় ভিডিঅ'টো এইকাৰণেই বনাইছোঁ যাতে মই ভিডিঅ'টো সাঁচি থ'ব পাৰোঁ আৰু ইউটিউবত যিহেতু ভিডিঅ' দিয়াৰ পাছত নহয় ভিউৱাৰ্ছ থাকক নাথাকক কিন্তু ভিডিঅ'টো আপোনাৰ মানে বছৰ ধৰি ছেভ হৈ থাকে সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ আচলতে আৰু কেইটামান আজি মই ৰেচিপি ৰেডি কৰিছোঁ যোৱাকালিয়ে কৰি থৈছিলোঁ আচলতে আজি দিম বুলি বস্তুকেইটা গোটাই লৈছোঁ সেইকাৰণে ব'লক ভিডিঅ'টো শেষলৈকে চাব আজি আপোনালোকে ধুনীয়া ৰেচিপি এটা দিব লৈছোঁ দেখিছেনে এইটো কেঁচা আম হয় অকণমান পকিছে এইটো ঘৰৰ লোকেল আম হয় মোক খুৰীয়ে দিছিলে ওচৰৰ আৰু এয়া দেখিছেনে কচু থুৰ হয় এইখিনি মই কাটি লৈছোঁ বজাৰৰ পৰা আনিছোঁ যিহেতু দেওবাৰে মানে সেইকাৰণে পাতখিনি অকণমান শুকাই গৈছে পাত বেছিকৈ নাই কচু পাতখিনি নাই থুৰিবিলাক আছে এইবিলাক দেখিছেনে এইখিনি মই এতিয়া ভাপত দিম এয়া আম আৰু কচু আৰু লগতে এনেকৈ নহৰু মই থেতালি নিদিওঁ নহৰু এনেকৈ দিম বাকলিটো গুচাই নিদিওঁ ধুই দিছোঁ ধুনীয়াকৈ নহৰু কমেও মই 6টা দিম ইয়াতে আৰু ঠিকছেনে জলকীয়া দি দিম আৰু নিমখ দিম আৰু বিশেষ মই তেনেকৈ একো নিদিওঁ কেঁচা আমৰ কেনেকৈ দিছোঁ আপোনালোকে কাটি মেলি দেখুৱাম মই চাই থাকিব যিহেতু এইটো ৰেচিপি প্ৰথম হয় আৰু সেইটো কাৰোবাৰ চেনেলৰ পৰা চাই বা কাৰোবাৰ মই কপি কৰা নাই এইটো মোৰ নিজস্ব ৰেচিপি হয় মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম সেইকাৰণে আপোনালোকৰ লগতে বুলি দেখুৱাই দিওঁ অকণমান দিছোঁ যিহেতু কচু বেছি নহয় ন ঢাক মাৰি থৈ দিছোঁ জুইটো কমাই থ'ব বেছিকৈ জুই নিদিব আকৌ এইখিনি মোৰ কচু দেখিছেনে কচু আৰু এই আমকেইটুকুৰা দেখিবলৈ ইমান ধুনীয়া হৈছে ৰঙা কিবা কালাৰ এটা আহিছে এয়া দেখিছে বিলাহী নিচা কালাৰ এটা আহিছে ন লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে এইখিনি ঢাক মাৰি থৈ দিওঁ এইখিনি কমে আপোনালোকে 15 মিনিটমানৰ কাৰণে সিজাই থাকিলেই হ'ব এনেকৈ একদম কম ষ্টিমত ভাপটো দিব নহ'লে মানে জ্বলি যাব পাৰে তলত অকণমান লগা হ'ব বাৰু একো নহয় এয়া মোৰ কচু ৰেডি হৈ গৈছে কেৰাহীটো অকণমান লাগিব কিন্তু কোনো দুখ নাই যিহেতু কচু পিটিকা বনাইছোঁ আৰু এইটো যিহেতু মই প্ৰথম এক্সপেৰিমেণ্ট কৰিছোঁ এনেকৈ তো ভাবিছোঁ খাবলৈ ভাল লাগিব আপোনালোকে যদি কেতিয়াও বনাই চোৱা নাই চাবচোন ঘৰত আম আছে যদি আমখিনি কিন্তু একদম কেঁচা নহয় অকণমান পকা টাইপৰ আছিলে সেইকাৰণে বেছি টেষ্টি হ'ব এয়া কচু আৰু আম ভাপত দিয়া কলডিলৰ ফুলখিনি বাৰু আপোনালোকে কেনেকৈ খায় বাৰু মই কিন্তু বেচনত ডুবাই এনেকৈ পকৰি টাইপত বনাই খাই ভাল পাওঁ এয়া চাবচোন আপোনালোকে মই কেনেকৈ বনাম আধা চামুচ নিমখ দিছোঁ আধা চামুচ হালধি দিছোঁ এয়া আমাৰ টুকুৱে হেল্প কৰিছে দেই স্কুল সোনকালে ছুটি হোৱাৰ কাৰণে ফাইদা হৈছে মোৰ হেল্পাৰ আৰু অকণমান পানী দি দিওঁ ৰ'বা তোমাৰ ফেভৰেট বস্তু বনাম ন সেইকাৰণে হেল্প কৰিছা নেকি হা নে চাইলেঞ্চ মেইনটেইন কৰিছা হা মুখেৰে মাত নিদি এতিয়া কেৰাহীত অকণমান ৰিফাইন দিছোঁ মিঠাতেলো দি দিম টুকুৱে সেইফালে ঘূলি আছে অকণমান মিঠাতেল দিছোঁ দেই বৰ বেছি তেলো নিদিওঁ তাৰপিছত পাৰিছে দেই আমাৰ ল'ৰাটোৱে এতিয়াতো কেনেকৈ কৰিবা গম পোৱা নে ভাঙি নিদিবা চা দেখিবলৈ ভাল হ'ব ন এয়া দেখিছা চিপছ কাচকল নহয় দেখাটো এইটো কলডিলৰ ফুল হয় বোলে আমি যে খাইছিলোঁ সেই পকৰি দোকানখনত সেইটো মই কেৰাহীত এইখিনি দি দিছোঁ দেই গেছৰ ষ্টিমটো কমাই দিব দিলোঁ অকণমান প্ৰেছ কৰি দিব যিহেতু ভিতৰটো সিজিব লাগিব ন ভালকৈ এইটো খাবলৈ বহুত টেষ্টি হয় বেছি তেলো নালাগে আৰু একদম ইজি হয় বনাবৰ কাৰণে বটলটো দেখিছেনে ইয়াতে মই পিৰালি পালেং ৰুই দিছিলোঁ জানে খাবলৈ অনা আজি ভাবিছোঁ মাছ আনিছোঁ যিহেতু বাৰীৰে বোলো পিৰালি পালেং কেইটুকুৰামান ছিঙি আনো নে কি কয় আৰু লগাই থৈছোঁ সেইকাৰণেহে ছিঙিছোঁ আকৌ দেই আপোনালোকে নক'ব আকৌ বোলে খাই শেষে কৰিলে বুলি কিমান ভাল লাগে ন বাৰীৰ পৰা কিবা এটা ছিঙি ল'লে মানে এনেকৈ
কঁঠালৰ বতৰ যিহেতু কঁঠাল গুটি কিবা এটাতো বনাবই লাগিব, সেইকাৰণে পিৰালি পালেংখিনি আৰু কঁঠাল গুটি কেইটামানে মই আজি মাছৰ আঞ্জা বনাম দেই। লৈছোঁ বুজিছেনে, একদম টানকৈ ফ্ৰাই কৰি লৈছোঁ, যিহেতু মই কোমোৰা মাছৰ জোল বনাম আজি। কঁঠাল গুটি, পিৰালি পালেং, পিঁয়াজ, আদা নহৰু আৰু অকণমান পিঠাগুড়ি লৈছোঁ। এইখিনি পিঠাগুড়ি মই বেলেগ এটা কামত লৈছিলোঁ। জহা চাউলৰ পিঠাগুড়ি হয়, যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰে, কিন্তু বৰা চাউলৰ নল'ব। অকণমান পিঠাগুড়ি লৈছোঁ, এনেকুৱা চামুচেৰে আপোনাৰ 2 চামুচ বুলি ধৰক আৰু। চাবচোন মই কেনেকৈ বনাম এতিয়া মাছৰ জোল ইয়াৰ লগত। পাহৰি গৈছিলোঁ নহয়, এয়া বিলাহী অকণমানো লৈছোঁ আকৌ দেই। বিলাহীটোত তেল অকণমান দি লৈছোঁ, বৰ বেছিকৈ তেল নিদিওঁ, অকণমান দিছোঁ দেই। পিঠাগুড়ি দি বনাম যিহেতু বৰ বেছি তেল দিলে ভাল নালাগিব। হোৱাৰ লগে লগে ইয়াতে পিঁয়াজ, আদা, নহৰু গোটেইখিনি দি দিছোঁ। ইয়াতে এতিয়া মই কঁঠাল গুটিখিনি দি দিম। ফাৰ্ষ্টতে কঁঠাল গুটি দিম, যেতিয়া কঁঠাল গুটি সিজিবলৈ টাইম লাগিব। দিয়াৰ লগে লগে বিলাহীখিনিও দি দিলোঁ। ইয়াতে মই এতিয়া আদা নহৰু দিলোঁ, পিঁয়াজ দিলোঁ, ইয়াতে আৰু নিমখ হালধি দিম এতিয়া দেই। নিমখ অকণমান দিছোঁ, নিমখটো পাছত জোল যেতিয়া কৰিম তেতিয়া দিম, কাৰণ বেছি নিমখ দিলে নিমখ চোকা হৈ যাব পাৰেতো। হালধি অকণমান দিলোঁ ইয়াতে, গোটেইখিনি মই ধুনীয়াকৈ লৰাই মেলি ঢাকি থৈ দিম। পালেং শাকখিনি মই দেৰিকৈ দিম, নহ'লে গলি শেষ হৈ থাকিব। ঢাকি থোৱাৰ পাছত মই ইয়াতে এতিয়া পিৰালি পালেঙৰ পাতখিনি দি দিম। গলি যোৱা যেন লাগিব নহয় বিলাহীখিনি, আৰু এইখিনি অকণমান গলি যাব পাত দি, তেতিয়া আপোনালোকে ইয়াতে পানী দি দিব নিজৰ অনুযায়ী দেই। লগত অকণমান পানী মিক্স কৰি দিছোঁ। প্ৰথমতে পিঠাগুড়ি চামুচ দি ল'লোঁ, তাৰপিছতে মই ইয়াত আপোনাৰ বাতিটোতে আৰু অলপ পানী লৈ মেলি দি দিম। দেখিছেনে? পচন্দ অনুযায়ী মাছ কেইপিচ দি দিব। এইদৰে মই মাছ কেইপিচ জোলতে দি দিছোঁ। এনেদৰে জোলখিনি উতলিবলৈ দিব আৰু অকণমান ডাঠ হ'বলৈ দিব গ্ৰেভিটো, তেতিয়া খাবলৈ বেছি টেষ্ট হ'ব দেই। মোৰ পিঠাগুড়ি দি বনোৱা, পিঠাগুড়ি, পিৰালি পালেং আৰু কঁঠাল গুটিৰে বনোৱা মাছৰ জোল ৰেডি হৈ গৈছে। গধূলি ওলাই গ'লোঁ এপাক, জানেনে? বহুত দিন ম'ম' খোৱা নাই, টুকুৰে বোলে ম'ম' খাওঁ, সেইকাৰণে আমি তিনিওটাই ওলাই গ'লোঁ। বাপেক যিহেতু সোনকালে আহিলে অফিচৰ পৰা। এয়া পুখুৰী পাৰলৈ গ'লোঁ। বঙাইগাঁও পুখুৰী পাৰ বুলি ক'লে চবেই চিনি পায় বাৰু, খুব ধুনীয়া জেগাটো। এয়া বাপেক পিতেকৰ কথা যে শেষেই নহয়, কি য'তে ত'তে পূৰা ধেমালি কৰাত লাগি যায় দুটাই। এয়া ম'ম' খালোঁ আমি তিনিওটাই, আৰু এয়া দেখিছে হাতত হাত ধৰি তেওঁলোকে কথা পাতি পাতি আগবাঢ়ি গৈ আছে, আৰু মই সদায় পিছে পিছে তেওঁলোকৰ। এয়া পুখুৰী পাৰটো খুব ধুনীয়া লাগে দেই, আজিলৈ আহোঁ।